নমস্কাৰ বন্ধুসকল, আজি আমি আপোনাৰ জীৱনৰ পৰৱৰ্তী ৫ বছৰৰ অৰ্থাৎ ২০২৬ চনৰ পৰা ২০৩০ চনলৈকে এটা সম্পূৰ্ণ ৰূপৰেখা প্ৰস্তুত কৰিম। এই ভিডিঅ'টো ইমান সবিস্তাৰে বা ডিটেইলত কিয় বনোৱা হৈছে? কাৰণ অনাগত সময়ত গ্ৰহৰ গতি এনেধৰণে সলনি হ'বলৈ গৈ আছে যিয়ে আপোনাৰ সম্পূৰ্ণ জীৱনৰ দিশ সলনি কৰি দিব। আমি কথা পাতিম সেই মুহূৰ্তটোৰ বিষয়ে যেতিয়া আপোনাৰ শনিৰ ঢায়া শেষ হ'ব। আমি কথা পাতিম সেই সোণালী যুগ বা গল্ডেন এৰাৰ বিষয়ে, যেতিয়া দেৱগুৰু বৃহস্পতিয়ে আপোনাক সেই সকলোবোৰ দিব যাৰ সপোন আপুনি দেখিছিল। আৰু আমি কথা পাতিম ২০২৮ চনৰ সেই বিপদৰ বিষয়ে, যাৰ বাবে আপুনি আজিৰে পৰাই প্ৰস্তুত হ'ব লাগিব। যদি আপুনি নিজৰ জীৱনক লৈ চিৰিয়াছ বা গভীৰ, তেন্তে অহা কেইমিনিটমানৰ বাবে পৃথিৱীৰ সকলো ইফালে সিফালে মনোযোগ দিয়া বস্তু বন্ধ কৰি দিয়ক। এই সময়খিনি কেৱল আপোনাৰ নিজৰ বাবে, আপোনাৰ ভৱিষ্যতক বুজি পোৱাৰ বাবে। তেন্তে বলক মহাদেৱৰ নাম লৈ আৰম্ভ কৰোঁ বৃশ্চিক ৰাশিৰ এই মহা ভৱিষ্যৎ ফল। সকলোতকৈ আগতে কথা পাৰোঁ আহক শনিদেৱৰ বিষয়ে। বৰ্তমান আৰু ২০২০ চনৰ সময়ছোৱাতো শনিদেৱ আপোনাৰ পঞ্চম ভাৱত অৰ্থাৎ মীন ৰাশিত বিৰাজমান থাকিব। আপোনালোকৰ বহুতেই হয়তো এতিয়াও শনিৰ ঢায়াৰ প্ৰভাৱ অনুভৱ কৰি আছে। শনি যেতিয়া পঞ্চম ভাৱত থাকে তেতিয়া তেওঁ আপোনাৰ বুদ্ধি আৰু আৱেগক চেপি নিৰস কৰি পেলায়। কিন্তু ২০২৮ চনৰ ফেব্ৰুৱাৰীত এটা ডাঙৰ পৰিৱৰ্তন আহিব। শনিদেৱ মেষ ৰাশিলৈ যাব, যিটো আপোনাৰ ষষ্ঠ ভাৱ বা ঘৰ। এইটো এনে এক ঘটনা যি ৩০ বছৰত এবাৰ শেষ ঘটে। ইয়াৰ অৰ্থ কি সেয়া আমি আগলৈ সবিস্তাৰে জানিম। দ্বিতীয়জন মূল গ্ৰহ হ'ল দেৱগুৰু বৃহস্পতি। বন্ধুসকল লিখি লওক, মে' ২০২৬। এইটো সেই মাহ যেতিয়া গুৰুৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। কৰ্কট ৰাশি গুৰুৰ উচ্চ ৰাশি আৰু বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই গোচৰ আপোনাৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যস্থানত হ'ব গৈছে। জ্যোতিষত কোৱা হয় যে যেতিয়া লগ্নৰ অধিপতিৰ মিত্ৰগ্ৰহ ভাগ্যস্থানত উচ্চ হৈ পৰে তেতিয়া মাটিও চূণ হৈ পৰে। এইটো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বা মূৰ সলনি কৰা সময় হ'ব। তৃতীয়তে আছে ৰাহু আৰু কেতু। ইহঁত হ'ল ছাগ। মে' ২০২৫ৰ পৰা ডিচেম্বৰ ২০২৬ লৈকে ৰাহু আপোনাৰ চতুৰ্থ ভাৱত আছে, যিয়ে ঘৰৰ শান্তি ভংগ কৰে। কিন্তু ডিচেম্বৰ ২০২৬ চনৰ পাছত ৰাহু আপোনাৰ তৃতীয় ভাৱলৈ আহিব। আৰু মনত ৰাখিব, কলিযুগত তৃতীয় ঘৰৰ ৰাহুৱে মানুহক বাহুবলী কৰি তোলে। ই আপোনাৰ আত্মবিশ্বাসক আকাশলৈ লৈ যাব। গতিকে মেটামুটিকৈ কাহিনীটো এনেধৰণৰ: ২০২৬ চনৰ মাজভাগলৈকে সংগ্ৰহ আৰু ধৈৰ্য ৰাখিব লাগিব। ২০২৬ চনৰ মাজভাগৰ পৰা ২০৩০ চন, আপোনাৰ ২০২৬ চনৰ মাজভাগলৈকে সংগ্ৰহ আৰু ধৈৰ্য ৰাখিব লাগিব। ২০২৬ চনৰ মাজভাগৰ পৰা ২০৩০ চন, আপোনাৰ ২০২৬ চনৰ মাজভাগৰ পৰা ২০৩০ চন, ৩০ চন আপোনাৰ ২০২৬ চনৰ মাজভাগৰ পৰা ২০৩০ চন, 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 আপোনাৰ ২০২৬ চনৰ মাজভাগৰ পৰা ২০৩০। আপোনাৰ আজিকালি এনেকুৱা অনুভৱ হৈছে নেকি যে আপুনি কোনো সিদ্ধান্ত ল'ব পৰা নাই? আপোনাৰ এনেকুৱা লাগিছে নেকি যে আপুনি এখোজ আগলৈ দিয়ে আৰু ভাগ্যই আপোনাক দুখোজ পাছলৈ টানি নিয়ে? এইটো শনি পঞ্চম ভাৱত থকাৰ প্ৰভাৱ। শনিয়ে ইয়াত আপোনাক আৱেগিকভাৱে পৰীক্ষা কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ পঢ়াত মন বহা নাই আৰু প্ৰেম জীৱনত এটা অদ্ভুত নীৰৱতা বা মানসিক চাপ আছে। ইয়াৰ লগতে গুৰুৱে মে' ২০২৬ লৈকে আপোনাৰ অষ্টম ভাৱত গোচৰ কৰি আছে। অষ্টম ভাৱ বা ঘৰ কি? ই হ'ল বাধাৰ, হঠাৎ অহা সমস্যাৰ ঘৰ। যিহেতু গুৰু আপোনাৰ ধন ভাৱৰ অধিপতি আৰু তেওঁ অষ্টম ঘৰত বহি আছে, সেয়ে ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ বেংক বেলেন্সত পৰিছে। পইচা আহে কিন্তু নিবিচৰা খৰচত ওলাই যায়। পৰিয়ালত সৰু সৰু কথাত তৰ্ক বিতৰ্ক হৈছে। এনেকুৱা লাগিব পাৰে যে আপোনাৰ জমা পুঁজি লাহে লাহে শেষ হৈ গৈছে। মে' ২০২৬ লৈকে মোৰ আপোনাক এটাই সতৰ্কবাণী: কোনো ডাঙৰ বিনিয়োগ, বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত খুবেই ভাবি চিন্তি কৰিব। ৰিস্ক বা আশংকা লোৱাৰ বাবে এইটো সঠিক সময় নহয়। লগতে ৰাহু চতুৰ্থ ভাৱত আছে, যাৰ প্ৰভাৱ আপোনাৰ মাতৃৰ স্বাস্থ্য আৰু ঘৰৰ পৰিৱেশৰ ওপৰত পৰিছে। গৃহকন্দলৰ স্থিতি হ'ব পাৰে। আপুনি বহুত ধৈৰ্য ৰাখিব লাগিব। এই সময় বাহিৰলৈ পলাব লগা সময় নহয়, ভিতৰলৈ জুমি চোৱাৰ সময়। কিন্তু এতিয়া এটা দীঘল উশাহ লওক আৰু মিচিকীয়া হাঁহি মাৰক।
কাৰণ এতিয়া আমি সেই সময়ত প্ৰৱেশ কৰিছোঁ যাৰ বাবে বৃশ্চিক ৰাশিৰ লোকসকলে যোৱা 12 বছৰ ধৰি অপেক্ষা কৰি আছিল। মে 2026 দ্য গেম চেঞ্জাৰ। এই মাহত দেৱগুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰিব আৰু কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। যেনেকৈ মই আগতে কৈছিলোঁ, এইটো গুৰুৰ উচ্চ ৰাশি আৰু ই আপোনাৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যস্থানত হ'ব গৈছে। ভাবকচোন, ধন আৰু বুদ্ধিৰ অধিপতি ভাগ্যস্থানত এক্সাল্টেড বা উচ্চ হৈ বহি আছে। এইটো এটা মহাৰাজুক। ইয়াৰ প্ৰভাৱ কি হ'ব? প্ৰথমতে ভাগ্যৰ তলা খুলিব। যোৱা 2 বছৰ ধৰি যিবোৰ কাম আবদ্ধ হৈ আছিল সেইবোৰ হঠাৎ হ'বলৈ ধৰিব। আপোনাৰ এনে লাগিব যেন কোনো অদৃশ্য শক্তিয়ে আপোনাক সহায় কৰি আছে। দ্বিতীয়তে, ধনৰ বৰষুণ হ'ব। গুৰুৰ দৃষ্টি আপোনাৰ লগ্নৰ ওপৰত পৰিব। আপোনাৰ মন মগজু পজিটিভ বা ইতিবাচক হৈ পৰিব। পইচা উপাৰ্জনৰ নতুন নতুন বুদ্ধি আহিব। আৰু যিহেতু গুৰু ধনকাৰক, সেয়ে বেংক বেলেঞ্চ দ্ৰুতগতিত বাঢ়িব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশলৈ যাব বিচাৰিছিল বা PhD আৰু মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছিল, তেওঁলোকৰ বাবে 2026-2027 সময়ছোৱা বেষ্ট ইন এ ডেকেড বা দশকটোৰ শ্ৰেষ্ঠ সময়। ইয়াৰ মাজতে ডিচেম্বৰ 2026ত ৰাহুৰো ৰাশি পৰিৱৰ্তন হ'ব। ৰাহু চতুৰ্থ ভাৱৰ পৰা ওলাই তৃতীয় ভাৱলৈ আহি যাব। তৃতীয় ঘৰৰ ৰাহু বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ। আপোনাৰ এলেহুৱা ভাৱ নাইকিয়া হৈ যাব। আপোনাৰ মাজত এটা অদ্ভুত সাহস আহিব। আপুনি ৰিস্ক ল'ব আৰু তাতে সফল হ'ব। সৰু যাত্ৰাৰ পৰা আপোনাৰ ডাঙৰ লাভ হ'ব। এইটো সেই সময় যেতিয়া আপুনি নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব লাগিব। লাক বা ভাগ্য আপোনাৰ লগত আছে, এফৰ্ট বা প্ৰচেষ্টা আপোনাৰ লগত আছে আৰু উইজডম বা জ্ঞান আপোনাৰ লগত আছে। এই 1 বছৰত আপুনি অনাগত 10 বছৰৰ ভেটি গঢ়িব পাৰে। সফলতাৰ যাত্ৰা ইয়াতেই ৰৈ নাযায়। মে 2025ৰ পাছত গুৰু আপোনাৰ দশম ভাৱত অৰ্থাৎ সিংহ ৰাশিত প্ৰৱেশ কৰিব। দশম ভাৱ কি? আপোনাৰ কৰ্ম, আপোনাৰ কেৰিয়াৰ, আপোনাৰ স্থিতি। যেতিয়া গুৰু দশম ঘৰলৈ আহে, তেতিয়া তেওঁ কৰ্মক্ষেত্ৰৰ বিস্তাৰ কৰে। চাকৰিজীৱী লোকসকলৰ প্ৰমোচন আৰু স্থান পৰিৱৰ্তনৰ যোগ বনাব। যদি আপুনি চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে, তেন্তে এই বছৰটো সিলেকশ্যন ইয়াৰ বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নিজৰ ব্যৱসায় বহলোৱাৰ, নতুন ব্ৰাঞ্চ খোলাৰ বাবে এইটো সঠিক সময়। সম্পত্তিৰ ফালৰ পৰাও গুৰুৰ দৃষ্টি দশম ঘৰৰ পৰা পোনে পোনে চতুৰ্থ ঘৰ আৰু দ্বিতীয় ঘৰৰ ওপৰত পৰিব। 2027ৰ শেষ আৰু 2028ৰ আৰম্ভণি। এইখিনি সময়ৰ ভিতৰত আপুনি আপোনাৰ সপোনৰ ঘৰ কিনিব পাৰে বা কোনো ডাঙৰ সম্পত্তিৰ চুক্তি ফাইনেল কৰিব পাৰে। কিন্তু মোৰ এটা কথা গাঁঠি মাৰি লওক, এই কাম আপুনি 2028 চনৰ ফেব্ৰুৱাৰীৰ আগতে কৰিব লাগিব। বন্ধুসকল, এতিয়া মই মোৰ ভিডিঅ'টোৰ সেই অংশলৈ আহিছোঁ যিটো ক্ষততে জ্যোতিষীয় আলোচনাত আওকাণ কৰা হয়। কিন্তু মোৰ বাবে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ। মই কথা পাতিব বিচাৰিছোঁ আমাৰ মাতৃ, ভগ্নী আৰু সেইসকল মহিলাৰ কথা যিসকল হাউচৱাইফছ বা গৃহিণী। আপুনি ঘৰখনৰ CEO, আপুনি ছুটি নোলোৱাকৈ 24 ঘণ্টা কাম কৰে। কিন্তু বৃশ্চিক ৰাশিৰ গৃহিণীসকলৰ বাবে যোৱা কিছু সময়, বিশেষকৈ 2024 আৰু 2025ৰ আৰম্ভণি আৱেগিকভাৱে বহুত গধুৰ বা কষ্টকৰ আছিল। চাওক, এতিয়া ৰাহু আপোনাৰ চতুৰ্থ ভাৱত বহি আছে। চতুৰ্থ ভাৱ আপোনাৰ ঘৰৰ সুখ আৰু মনৰ শান্তিৰ। সঁচাকৈ কওকচোন, আপোনাৰ এনেকুৱা লগা নাইনে যে আপুনি ঘৰত সকলোৰে সেৱা কৰি আছে, সকলোৰে কথা শুনি আছে, কিন্তু তাৰ বিনিময়ত আপুনি না সেই সন্মান পাইছে, না সেই কৃতিত্ব? মে 2026 যেনেকৈ দেৱগুৰু বৃহস্পতি আপোনাৰ নৱম ভাৱত উচ্চ হ'ব, আপোনাৰ জীৱনত এটা নতুন পুৱাৰ আগমন হ'ব। প্ৰথমতে মান সন্মান ঘূৰি আহিব। নৱম ঘৰ, ধৰ্ম আৰু ভাগ্যৰ। হঠাতে পৰিয়ালত আপোনাৰ মতামতৰ গুৰুত্ব বাঢ়িব। যিসকল মানুহে কালিলৈকে আপোনাক ইগনোৰ বা অৱজ্ঞা কৰিছিল, তেওঁলোকে ডাঙৰ সিদ্ধান্তত আপোনাৰ পৰামৰ্শ বিচাৰিব। 2026ৰ মাজভাগৰ পৰা 2027লৈকে আপুনি পৰিয়ালৰ লগত তীৰ্থযাত্ৰালৈ যোৱাৰ সুযোগ পাব। এই যাত্ৰাই আপোনাৰ মনৰ বোজা পাতল কৰি দিব। ডিচেম্বৰ 2026 যেতিয়া ৰাহু তৃতীয় ঘৰলৈ আহিব, তেতিয়া আপোনাৰ ভিতৰত এটা নতুন আত্মবিশ্বাস জাগি উঠিব। যদি আপোনাৰ মনত ঘৰৰ পৰা কোনো সৰু ব্যৱসায় আৰম্ভ কৰাৰ কথা আছে, যেনে বুটিক, টিফিন ছাৰ্ভিচ, কোচিং বা অনলাইন কাম, তেন্তে 2025 চনটো তাৰ বাবে সোণালী বছৰ। আপুনি নিজৰ পৰিচয় গঢ়ি তুলিব। কিন্তু এটা কথাৰ বিশেষ ধ্যান আপুনি ৰাখিব লাগিব। 2028 চনৰ ফেব্ৰুৱাৰীত যেতিয়া শনি ষষ্ঠ ভাৱলৈ আহিব আৰু নীচ হ'ব, তেতিয়া ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। গৃহিণীসকলে প্ৰায় সকলোৰে সেৱাত নিজৰ স্বাস্থ্যৰ কথা পাহৰি যায়। 2028ত আপোনাক কঁকালৰ বিষ, আঁঠুৰ সমস্যা বা হৰম'নৰ সমস্যাই আমনি কৰিব পাৰে। এই সময়ত কৰ্মী বা সহায়কক লৈও সমস্যা আহিব পাৰে। হ'ব পাৰে আপুনি ঘৰৰ সকলো কাম নিজে কৰিবলগীয়া হ'ব। আৰু হয়, জুন 2028ৰ পাছত ৰাহু দ্বিতীয় ভাৱলৈ আহিব। এই সময় শাহুৰ ঘৰৰ ফালৰ লগত সম্পৰ্কৰ বাবে নাজুক। ৰাহুৱে আপোনাৰ কথাত তিতা ভাৱ আনিব পাৰে।
হ'ব পাৰে আপুনি পুৰণি মৰা শ উখলিয়াই দিব, যাৰ ফলত ঘৰৰ পৰিৱেশ বেয়া হ'ব। মোৰ পৰামৰ্শ এয়াই, 2028ৰ পাছত যদি ঘৰত টেনচন বা উত্তেজনা হয়, তেন্তে উত্তৰ দিয়াৰ সচলনি মৌন থাকক। আপোনাৰ মৌনতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। গতিকে মোৰ বৃশ্চিক ৰাশিৰ বাঘিনীসকল, 2026লৈকে কেৱল ধৈৰ্য ৰাখক। এইদিনা শনিদেৱে নিজৰ ৰাশি সলাব আৰু মেষ ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ কুণ্ডলীৰ ষষ্ঠ ভাৱ। এইটো এটা দুধাৰী তৰোৱালৰ দৰে স্থিতি। ভাল খবৰ এয়াই যে বৃশ্চিক ৰাশিৰ বাবে ষষ্ঠ ঘৰৰ শনিয়ে বিপৰীত ৰাজযোগৰ দৰে ফল দিয়ে। আপোনাৰ যিমানবোৰ শত্ৰু আছে, যিসকল লোকে আপোনাৰ বিৰুদ্ধে অফিচত পলিটিক্স বা ৰাজনীতি কৰিছিল বা কোনো কোৰ্ট কাছাৰীৰ কেছ চলি আছিল, শনিদেৱে সেই সকলোকে মষিমূৰ কৰি দিব। আপোনাৰ জয় নিশ্চিত। যদি আপোনাৰ ওপৰত কোনো পুৰণি লোন বা ঋণ আছে, তেন্তে 2028-2023ৰ মাজত আপুনি সেয়া সম্পূৰ্ণৰূপে পৰিশোধ কৰিবলৈ সক্ষম হ'ব। কিন্তু বেয়া খবৰ আৰু সতৰ্কবাণী এয়াই যে মেষ ৰাশিত শনি নীচ হৈ পৰে আৰু ষষ্ঠ ঘৰ ৰোগৰ ঘৰ। শনি নীচ হোৱা আৰু ৰোগ ভাৱত বহি থকা, এইটো স্বাস্থ্যৰ বাবে এটা ডাঙৰ ৰেড ফ্লেগ। ইয়াত পেট, লিভাৰ আৰু হাড়ৰ লগত জড়িত সমস্যা দেখা দিব পাৰে। শনি ইয়াত আঘাত বা ইঞ্জুৰিৰো কাৰক হ'ব পাৰে। সেয়ে মই কৈছিলোঁ যে সম্পত্তিৰ কাম ফেব্ৰুৱাৰী 2088ৰ আগতে শেষ কৰি লওক। কাৰণ তাৰ পাছত যদি আপুনি নিৰ্মাণ কাৰ্য আৰম্ভ কৰে, তেন্তে সেয়া আবদ্ধ হ'ব পাৰে বা দুৰ্ঘটনাৰ কাৰণ হ'ব পাৰে। আৰু এটা সতৰ্কবাণী, ৰাহুৰ প্ৰভাৱক লৈ। জুন 2028ৰ আশে-পাশে ৰাহু আপোনাৰ দ্বিতীয় ভাৱলৈ আহি যাব। দ্বিতীয় ভাৱ বাণী বা কথা বতৰাৰ। ৰাহুৱে ইয়াত আপোনাৰ জিভাখন তিতা বা কঠোৰ কৰি দিব পাৰে। আপুনি সঁচা কথা ক'ব, কিন্তু সেয়া মানুহৰ গাত বিন্ধিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ফাট মেলিব পাৰে আৰু আপোনাৰ মানহানি হোৱাৰো আশংকা আছে। আপুনি খুবেই ভাবি-চিন্তি কথা ক'ব লাগিব। মনত ৰাখিব, 2028-2023ৰ মাজত আপোনাৰ জিভাখনেই আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। সমস্যা আছে যেতিয়া, সমাধান বা প্ৰতিকাৰো আছে। আমাৰ ঋষিসকলে গ্ৰহৰ প্ৰভাৱক সন্তুলিত কৰিবলৈ বহুত সঠিক উপায় বা বিধান দি গৈছে। 2026ৰ পৰা 2030ৰ এই যাত্ৰা সফল কৰিবলৈ আপুনি এই 3টা মহা উপায় কৰিব লাগিব। উপায় নম্বৰ 1, হনুমান চালিচা। আপুনি বৃশ্চিক ৰাশিৰ মানুহ, আপোনাৰ স্বামী মংগল। সদায় ৰাতিপুৱা বাদ নিদিয়াকৈ হনুমান চালিচা পাঠ কৰক। এইটো কোনো ধৰ্মীয় পৰামৰ্শ নহয়। এইটো এটা এনাৰ্জি মেনেজমেণ্ট বা শক্তিৰ ব্যৱস্থাপনা। ই আপোনাক শনিৰ সাড়ে সাতি বা ধায়াৰ অৱশিষ্ট প্ৰভাৱ আৰু ৰাহুৰ নেগেটিভিটি বা নেতিবাচকতাৰ পৰা বচাই ৰাখিব। এইটো আপোনাৰ ডেইলি চিল্ড বা দৈনিক সুৰক্ষা কচ। উপায় নম্বৰ 2, মহামৃত্যুঞ্জয় প্ৰয়োগ। এই উপায় স্বাস্থ্যৰ বাবে, বিশেষকৈ 2028ত পাছত। যেতিয়া শনি 2028ত ষষ্ঠ ভাৱত নীচ হ'ব, তেতিয়া আপুনি এই উপায় আৰম্ভ কৰিব লাগিব। সামগ্ৰীখিনি লিখি লওক। বিশুদ্ধ গৰুৰ ঘিউ, এটা 3শিলাযুক্ত বেলপাত, মনত ৰাখিব পাতটো যাতে ক'ৰবাত কটা-চিঙা নহয়, আৰু এটা গোটা কলা জলকীয়া। নিয়মটো হ'ল যে যিকোনো সোমবাৰে বা প্ৰদোষৰ দিনা বেলপাত আৰু কলা জলকীয়াটো ঘিউত ডুবাওক। শিৱ মন্দিৰলৈ যাওক বা ঘৰতে সৰুকৈ হৱন কৰক। ত্ৰ্যম্বকং যজামহে যজহে মন্ত্ৰ জপ কৰি ইয়াক অগ্নিত অৰ্পণ কৰক। এই উপায়ে পুৰণি বেমাৰ আৰু ঘৰুৱা কণ্ডলগুৰিৰ পৰা শেষ কৰাৰ ক্ষমতা ৰাখে। উপায় নম্বৰ 3, মৌনতাৰ শক্তি। 2038ৰ পাছত যেতিয়া ৰাহু দ্বিতীয় ঘৰত থাকে, তেতিয়া এটা নিয়ম বনাই লওক। যদি জৰুৰী নহয়, তেন্তে কথা নকওঁ। নিজৰ পাৰিবাৰিক বিষয়ত আৰু অফিচত পৰচৰ্চা বা গছিপৰ পৰা সম্পূৰ্ণ দূৰত থাকক। তেন্তে বন্ধুসকল, 2026ৰ পৰা 2030লৈকে ৰোডমেপ আপোনালোকৰ সন্মুখত। 2026লৈকে সাৱধানে চলক। 2026-2027 নিজৰ ভাগ্যৰ সম্পূৰ্ণ লাভ উঠাওক। দৌৰক, উৰক, ৰিস্ক লওক। আৰু 2027ৰ পাছত নিজৰ স্বাস্থ্য আৰু বাণী বা কথাক চম্ভালি ৰাখক। মনত ৰাখিব, গ্ৰহই কেৱল ইংগিত দিয়ে, চলিব লাগিব আপুনিয়েই। 2026ত যেতিয়া গুৰু উচ্চ হ'ব, তেতিয়া ঘৰত বহি নাথাকিব। সেই সময় হ'ল কৰ্ম কৰাৰ, কাৰণ ভাগ্যৰ বতাহজাক আপোনাৰ লগত থাকিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই 5 বছৰ আপোনাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বছৰ বুলি প্ৰমাণিত হ'ব, যদিহে আপুনি সচেতনতাৰে জীৱন যাপন কৰে। যদি আপোনাৰ এই ডিটেইল এনালিচিছ বা বিতং বিশ্লেষণ ভাল লাগিছে, তেন্তে এই ভিডিঅ'টোত এটা লাইক নিশ্চয় কৰিব। এইটোৱেই মোৰ কষ্টৰ ফল হ'ব। আপোনাৰ বৃশ্চিক ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ লগত ইয়াক শ্বেয়াৰ কৰক। হয়তো এই তথ্যই তেওঁলোকৰ জীৱন সলনি কৰি দিব। আৰু হয়, কমেণ্টত হৰ হৰ মহাদেৱ বা জয় বজৰংবলী লিখিবলৈ নাপাহৰিব। পজিটিভ এনাৰ্জিক আমন্ত্ৰণ জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকন দবাই দিয়ক, কাৰণ আমি এই যাত্ৰাত আপোনাৰ লগত থাকিম। নিজৰ আৰু আপোনজনৰ খেয়াল ৰাখিব। নমস্কাৰ। হৰ হৰ মহাদেৱ।